পুৰণেকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। ধনৰ অস্থিৰতা আৰু ধন ভোগ কৰাৰ বিষয়ে জানো আহক। যি মানুহে ধন ৰূপত ভাল পায় তেওঁ কেতিয়াও ধন ৰূপত তৃপ্ত নহয়। যি মানুহে সঠিক ধন সম্পত্তি বিচাৰে তেওঁ আয়ত তৃপ্ত নহয়, ইও অভাৰ। ধন সম্পত্তি বাঢ়িলে কাউণ্টাও বাঢ়ে, এতেকে তাক চকুৰে ডেকাৰ বাহিৰে এই সম্পত্তিত গৰাকীৰ কি লাভ। যিজনে পৰিশ্ৰম কৰে তেওঁ কম খাওক বা বেছি খাওক তেওঁৰ টোপনি ভাল হয়। কিন্তু ধনৱানৰ সঠিক ধন সম্পত্তিয়ে তেওঁক টোপনি যাব নিদিয়ে। আজিলৈ ইমানেই। ধন্যবাদ।